Hey guys, welcome back to my YouTube channel. So, আজি মই তোমালোকৰ লগত ডিসকাস কৰিম ক্লাস 12 ৰ ফ্লামিঙ্গো বুকখনৰ চেপ্টাৰ 5 ইন্ডিগো। ঠিক আছে? আৰু ইন্ডিগো এই চেপ্টাৰটো লিখিছে লুইস ফিছাৰ। আৰু আমি লেসনটো স্টাৰ্ট কৰাৰ আগতে কৈ থওঁ যে যদিহে তোমালোকে মোৰ চেনেলটো ফাৰ্স্ট টাইমৰ বাবে ভিজিট কৰিছা তেন্তে সাবস্ক্ৰাইব কৰিবা যাতে এনে ধৰণৰ ভিডিঅ'জ বিলাক আগলৈ পাই থাকা। আৰু তোমালোকৰ সিলেবাস অনুসৰি তোমালোকৰ ভিডিঅ'বিলাক ক্লাস 12 ৰ দি যোৱা হৈছে তোমালোকে প্লেলিষ্টত গ'লে যেনে ধৰণৰ ভিডিঅ'জ লাগে তোমালোকে পাই থাকিবা। ঠিক আছে? সো আমি চেপ্টাৰটো স্টাৰ্ট কৰোঁ আৰু চেপ্টাৰটোৰ নাম হৈছে ইন্ডিগো মানে নীল গছ। আৰু লিখিছে কোনে? লুইস ফিছাৰ। আমি চেপ্টাৰটো ডিসকাস কৰাৰ আগত লুইস ফিছাৰৰ বিষয়ে অলপ আমি জানি লওঁ। লুইস ফিছাৰ ৱাজ বৰ্ন ইন ফিলাডেলফিয়া আৰু গম পালোঁ যে তেখেতৰ জন্ম হৈছিল ফিলাডেলফিয়াত। হি চাৰ্ভড এজ এ ভলণ্টিয়াৰ ইন দ্য ব্ৰিটিছ আৰ্মি। আৰু তেওঁ মানে লুইস ফিছাৰে তেওঁ চাৰ্ভ কৰিছিল ভলণ্টিয়াৰ হিচাপে চাৰ্ভ কৰিছিল ব্ৰিটিছ আৰ্মিত বিটুইন 1918 টু 1920। এই দুবছৰ সময়ছোৱাত তেওঁ ব্ৰিটিছ আৰ্মিত চাৰ্ভ কৰিছিল। ফিছাৰ মেড এ কেৰিয়াৰ এজ এ জাৰ্নেলিষ্ট আৰু ফিছাৰে তেওঁ কেৰিয়াৰটো জাৰ্নেলিষ্ট হিচাপে মানে পত্ৰকাৰ হিচাপে তেওঁ আৰম্ভণি কৰিছিল এণ্ড ৰোট আৰু লিখিছিল কিহৰ বাবে লিখিছিল ফৰ দ্য নিউ ইয়ৰ্ক টাইমছ দ্য ছেটাৰডে ৰিভিউ এণ্ড ফৰ ইউৰোপিয়ান এণ্ড এছিয়ান পাব্লিকেশ্যন। আৰু তেওঁ দ্য নিউ ইয়ৰ্ক টাইমছ দ্য ছেটাৰডে ৰিভিউ ইউৰোপিয়ান এণ্ড এছিয়ান পাব্লিকেশ্যনছ ইয়াৰ বাবে তেওঁ লিখিছিল। ঠিক আছে? হি ৱাজ অলছ' এ মেম্বাৰ অফ দ্য ফেকাল্টি এট প্ৰিন্সটন ইউনিভাৰ্চিটি আৰু তেওঁ এজন ফেকাল্টি মেম্বাৰ আছিল প্ৰিন্সটন ইউনিভাৰ্চিটি। ঠিক আছে? দ্য ফলোয়িং ইজ এন এক্সাৰ্ভড ফ্ৰম হিজ বুক দ্য লাইফ অফ মহাত্মা গান্ধী। এই দ্য লাইফ অফ মহাত্মা গান্ধী এখন কিতাপ হয় আৰু সেইখন লিখিছিলে কোনে? লুইস ফিছাৰে। সেই কিতাপখনৰ এটা পাৰ্ট আজি আমি আলোচনা কৰিম আৰু সেইটো হৈছে ইন্ডিগো। ঠিক আছে? দ্য বুক হেজ বিন ৰিভিউড এজ ওৱান অফ দ্য বেষ্ট বুকছ এভাৰ ৰিটেন অন গান্ধী বাই টাইমছ এডুকেশ্যনেল ছাপ্লিমেণ্ট। টাইমছ এডুকেশ্যনেল ছাপ্লিমেণ্টৰ দ্বাৰা গান্ধীৰ ওপৰত লিখা আটাইতকৈ ভাল কিতাপ বুলি এই কিতাপখনক ৰিভিউটো দিয়া হৈছে। ঠিক আছে? এতিয়া আমি চেপ্টাৰটো ডিসকাস কৰোঁ। এতিয়া ইয়াত অথৰগৰাকীয়ে কৈছে যে হুৱেন আই ফাৰ্ষ্ট ভিজিটেড গান্ধী ইন 1942 এট হিজ আশ্ৰম ইন সেৱাগ্ৰাম ইন চেণ্ট্ৰেল ইণ্ডিয়া। আৰু যেতিয়া অথৰে গান্ধীক প্ৰথমবাৰৰ বাবে লগ পাইছিল 1942 চনত আৰু ক'ত লগ পাইছিল? সেৱাগ্ৰাম আশ্ৰমত ইন চেণ্ট্ৰেল ইণ্ডিয়া মানে সেৱাগ্ৰাম হৈছে মহাৰাষ্ট্ৰৰ হয়। আৰু যেতিয়া মধ্য ভাৰতৰ সেৱাগ্ৰাম আশ্ৰমত যেতিয়া 1942 চনত গান্ধীজীক অথৰে ফাৰ্ষ্ট টাইমৰ বাবে ভিজিট কৰিছিল। ঠিক আছে? হি ছেইড তেতিয়া গান্ধীজীয়ে অথৰক কৈছিল I will tell you how it happened that I decided to urge the departure of the British. আৰু গান্ধীজীয়ে অথৰক কৈছিল যে I will tell you মই তোমাক ক'ম how it happened এইটো কেনেকৈ সংঘটিত হৈছিল that I decided to urge the departure of the British ব্ৰিটিছক ভাৰতৰ পৰা খেদি উলিয়াই পঠাবৰ বাবে মোৰ মনলৈ কেনেকৈ ইচ্ছা আহিছিল বা এইটো কেনেকৈ সংঘটিত হৈছিল সেইটোৰ বিষয়ে গান্ধীজীয়ে অথৰক ক'ম বুলি কৈছিল। It was in 1917 আৰু এইটো কেতিয়াৰ কথা আছিল? 1917 চনৰ কথা মানে 1917 চনতেই গান্ধীজীয়ে মানে তেওঁ সিদ্ধান্ত কৰিছিল যে ব্ৰিটিছাৰ্ছবিলাকক তেওঁ ভাৰতৰ পৰা খেদাই পঠাব বুলি। ঠিক আছে? He had gone to the December 1916 annual convention of the Indian National Congress Party in Lucknow. He had gone to the December মানে গান্ধীজী গৈছিল ডিচেম্বৰ মাহৰ 1916 চনৰ এখন মানে বাৰ্ষিক অধিৱেশন হৈছিল অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাৰ্টি মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাৰ্টি লক্ষ্ণৌৰ এখন বাৰ্ষিক অধিৱেশন হৈছিল 1916 চনৰ। সেই অধিৱেশনখনলৈ গান্ধীজী গৈছিল। ঠিক আছে? দেয়াৰ ৱেৰ 2301 ডেলিগেটছ এণ্ড মেনি ভিজিটৰ্ছ। আৰু তাত কি হৈছিল? সেই যিখন বাৰ্ষিক অধিৱেশন আছিল তাত 2301 প্ৰতিনিধি আছিল ডেলিগেটছ প্ৰতিনিধি আছিল এণ্ড মেনি ভিজিটৰ্ছ আৰু বহুতো ভিজিটৰ্ছ আছিল। ঠিক আছে? ডিউৰিং দ্য প্ৰচিডিংছ গান্ধী ৰিকাউণ্টেড আৰু যেতিয়া মিটিংখন চলি আছিল তেতিয়া গান্ধীয়ে এটা ষ্টৰী তেওঁ এটা ঘটনাৰ কথা মনত পেলাই তেওঁ কৈছিল। ঠিক আছে? A peasant
came up to me looking like any other peasants in India. আৰু তেওঁ সেই ষ্টৰিটো মনত পেলাই কি বুলি কৈছিল এ পিজেণ্ট এজন মানে খেতিয়ক তেওঁৰ ওচৰলৈ আহিছিল আৰু সেই খেতিয়কজন বাকীবিলাক মানে ইণ্ডিয়াৰ ভাৰতৰ বাকীবিলাক পিজেণ্টৰ নিচিনা একেই আছিল poor and emaciated মানে বহুত দুখীয়া আছিল আৰু emaciated মানে বহুত উইক আছিল দুৰ্বল আছিল ঠিক আছে and said I am Rajkumar Shukla আৰু তেখেতে গান্ধীজীক আহি কৈছিল যে I am Rajkumar Shukla তেওঁ ৰাজকুমাৰ তেওঁ নামটো কৈছিল যে তেওঁ ৰাজকুমাৰ শুক্লা I am from Champaran আৰু তেওঁ ক'ৰ পৰা বিলং কৰে বুলি কৈছিল Champaran মানে বিহাৰৰ Champaran ডিস্ট্ৰিক্টৰ পৰা তেওঁ বিলং কৰে বুলি গান্ধীজীক কৈছিল and I want you to come to my district আৰু গান্ধীজীক কৈছিল যে গান্ধীজী তেওঁ ডিস্ট্ৰিক্টলৈ ভিজিট কৰাটো তেওঁ বিচাৰিছিল ঠিক আছে Gandhi had never heard of the place কিন্তু গান্ধীজীয়ে সেই Champaran ডিস্ট্ৰিক্টখনৰ বিষয়ে কেতিয়াও জনা নাছিল নাইবা কেতিয়াও তেওঁ শুনা নাছিল ঠিক আছে it was in the foothills of the towering Himalayas আৰু সেই ডিস্ট্ৰিক্টখন ক'ত আছে বুলি কৈছে foothills মানে হিমালয় মানে য'ৰ পৰা ষ্টাৰ্ট হৈছে সেই ওচৰতে এই ডিস্ট্ৰিক্টখন আছে নিয়াৰ দ্য কিংডম অফ নেপাল মানে নেপালৰ ওচৰতে সেই Champaran ডিস্ট্ৰিক্টখন আছে বুলি ইয়াত জনাইছে আমাৰ ঠিক আছে Under an ancient arrangement, the Champaran peasants were sharecroppers. Under an ancient arrangement, মানে পুৰণি যিটো ব্যৱস্থা অনুসৰি the Champaran peasants, Champaranৰ যিসকল খেতিয়ক আছিল তেওঁলোক কি আছিল sharecroppers. মানে sharecroppers মানে হৈছে তেওঁলোকৰ মানে ধৰি লোৱা যিখিনি ল্যান্ডলৰ্ডছ আছিল যিখিনি ধনী ল্যান্ডলৰ্ডছ আছিল তেওঁলোকে কি কৰে তেওঁলোকৰ মাটিখিনি মানে কি হয় এই peasantsসকলক দি দিয়ে তেওঁলোকৰ এটা মানে খেতি কৰিবৰ কাৰণে দি দিয়ে তেওঁলোকৰ যিটো খেতি কৰে তাৰ এটা মানে সামান্য অলপ মানে কি কাক দিব লাগে ল্যান্ডলৰ্ডছ বিলাকক দিব লাগে ঠিক আছে সেইখিনিকে শেয়াৰ ক্ৰপাৰ্ছ বুলি কয় শেয়াৰ কৰিছিল মানে ক্ৰপ বিলাক ঠিক আছে ৰাজকুমাৰ শুক্লা ওৱান অফ দেম আৰু ৰাজকুমাৰ শুক্লাও সেই শেয়াৰ ক্ৰপাৰ্ছ বিলাকৰ ভিতৰে এজন আছিল হি ওয়াজ ইলিটাৰেট বাট ৰিজলিউট তাৰমানে ৰাজকুমাৰ শুক্লা কি আছিল ইলিটাৰেট মানে অশিক্ষিত আছিল বাট ৰিজলিউট কিন্তু তেওঁ কি আছিল ডিটাৰমাইন আছিল মানে দৃঢ় আছিল he had come to the congress session to complain about the injustice of the landlord system in Bihar আৰু হি বুলি ইয়াত কাৰ কথা কৈছে ৰাজকুমাৰ শুক্লা কথা কৈছে he had come to the congress session আৰু মানে ৰাজকুমাৰ শুক্লা কংগ্ৰেছৰ অধিৱেশনলৈ আহিছিল কিয় আহিছিল to complain about the injustice of the landlord system in Bihar বিহাৰৰ যিটো landlord system আছিল সেই ল্যান্ডলৰ্ড সিস্টেমটোৰ ক্ষেত্ৰত যিটো অন্যায় হৈছিল সেইটোৰ বিষয়ে কমপ্লেইন কৰিবৰ বাবে ৰাজকুমাৰ শুক্লা কংগ্ৰেছৰ অধিৱেশনখনলৈ আহিছিল ঠিক আছে and somebody had probably said speak to Gandhi আৰু হয়তো কোনোবাই তেওঁক কৈছিল ৰাজকুমাৰ শুক্লাক কোনোবাই হয়তো কৈছিল যে গান্ধীক এই বিষয়ে কোৱা ঠিক আছে Gandhi told Shukla he had an appointment in Kanpur আৰু গান্ধীয়ে যেতিয়া এটা মানে শুক্লাই তেওঁৰ যিখিনি প্ৰবলেমখিনি কথা গান্ধীজীৰ আগত যেতিয়া ক'লে কোৱাৰ পিছত গান্ধীজীয়ে শুক্লাক কৈছিল যে he had an appointment in Kanpur তেখেতৰ মানে কানপুৰৰ এটা এপইণ্টমেণ্ট আছে কানপুৰ আগতে কানপুৰ বুলি জানে এতিয়া কানপুৰ বুলি জানে ঠিক আছে and was also committed to go to other parts of India আৰু হয়তো গান্ধীজীয়ে ভাৰতৰ বিভিন্ন অংশত তেওঁ হয়তো মিটিং আছে তাৰ বাবে তেওঁ মানে কি কৈ থোৱা আছে তেওঁ কমিটেড হৈ আছে ঠিক আছে Shukla accompanied him everywhere আৰু শুক্লাই কি কৈছিল গান্ধীৰ লগে লগে তেওঁ ঘূৰি ফুৰিছিল গান্ধী যলৈকে গৈছিল তেওঁৰ লগে লগে শুক্লাও ঘূৰি ফুৰিছিল দেন গান্ধী ৰিটাৰ্ণ টু হিজ আশ্ৰম নিয়াৰ আহমেদাবাদ আৰু তাৰ পিছত যেতিয়া তেওঁ মানে যিখিনি মিটিং আছিল যিখিনি এপইণ্টমেণ্ট আছিল সেই এপইণ্টমেণ্টখিনি শেষ হোৱাৰ পিছত তেওঁ নিজৰ আশ্ৰমখনলৈ ঘূৰি আহিছিল আৰু আশ্ৰমখন ক'ত আছিল নিয়াৰ আহমেদাবাদৰ ওচৰত ঠিক আছে শুক্লা ফলোড হিম টু দ্য আশ্ৰম আৰু শুক্লাও মানে গান্ধীজীৰ লগে লগে তেওঁ আশ্ৰমলৈকে তেওঁ আহিছিল ফৰ উইকছ হি নেভাৰ লেফ্ট গান্ধীজ ছাইড মানে বহু কেইবা সপ্তাহো মানে কি হৈছিল গান্ধীজীৰ লগ এৰা নাছিল গান্ধীজীৰ ছাইড এৰি দিয়া নাছিল শুক্লাই ফিক্স এ ডেট হি বেগড আৰু ৰাজকুমাৰ শুক্লাই গান্ধীজীক কৈছিল যে কি বুলি কৈছিল ফিক্স এ ডেট মানে এটা কাকতি মিনতি কৰিছিল যে আপুনি মানে আমাৰ ডিস্ট্ৰিক্টখন কেতিয়া ভিজিট কৰিব তাৰ বাবে এটা ডেট ফিক্স কৰি দিয়ক হেবুলি শুক্লাই গান্ধীজীক কৈছিল ইমপ্ৰেছড বাই sharecroppers tenacity and story গান্ধী said মানে যেহেতু
শুক্লা বহুত দৃঢ় আছিল ডিটাৰমাইন আছিল ঠিক আছে সেই তেওঁ ডিটাৰমিনেশ্যনৰ কাৰণে টেনাচিটিৰ কাৰণে তেওঁ দৃঢ়তাৰ কাৰণে আৰু তেওঁ যিটো ষ্টৰী কৈছিল যে তেওঁলোকৰ মানে কিহৰ প্ৰব্লেমটো যেতিয়া কৈছিল সেইখিনিৰ পৰা ইমপ্ৰেছড হৈ তেতিয়া গান্ধীয়ে কৈছিল I have to be in Calcutta on such and such a date আৰু কৈছিল যে গান্ধীয়ে মোৰ কেলকাতাত এইকেইটা দিনত মানে মোৰ মিটিংছ আছে মোৰ মানে দিন আছে ঠিক আছে come and meet me and take me from there come আহিবা আৰু মোক লগ কৰিবা আৰু মোক তাৰ পৰা তোমালোকৰ ডিস্ট্ৰিক্টলৈ লৈ যাবা ঠিক আছে এটা নেক্সট পেৰাগ্ৰাফটো যাওঁ months passed কেইবামাহ পাৰ হৈ গৈছিল Shukla was sitting on his haunches at the appointed spot in Calcutta when Gandhi arrived. আৰু কেইবামাহো পাৰ হৈ গ'ল শুক্লাই কি কৰি আছিল সিটিং অন হিজ হাউচেছ মানে তেওঁ আঠু কুচাই মেলি তেওঁ বহি আছিল ক'ত বহি আছিল এট দ্য এপইণ্টেড স্পট ইন কেলকাতা মানে গান্ধীজীৰ কেলকাতাৰ য'ত মিটিং আছিল সেই ঠাইডোখৰত শুক্লাই তেওঁ আঠু কুচাই মেলি তেওঁ বহি আছিল হি ৱেইটেড টিল গান্ধী ৱাজ ফ্ৰী আৰু শুক্লাই ৱেইট কৰি আছিল যাতে যেতিয়ালৈকে গান্ধী ফ্ৰী হয় তেতিয়ালৈকে শুক্লা তাত ৱেইট কৰি আছিল ঠিক আছে দেন দ্য টু অফ দেম বৰ্ডেড এ ট্ৰেইন ফৰ দ্য চিটি অফ পাটনা ইন বিহাৰ আৰু যেতিয়াই গান্ধীত ফ্ৰী হৈছিল তেওঁ সকলোবিলাক মিটিঙৰ পৰা সকলোবিলাক কাম কৰি তেতিয়া দুইজনে মানে গান্ধী আৰু শুক্লাই বৰ্ডেড এ ট্ৰেইন এখন ট্ৰেইন লৈছিল ট্ৰেইনত উঠি লৈ ফৰ দ্য চিটি অফ পাটনা ইন বিহাৰ বিহাৰৰ পাটনালৈ বুলি দুইজন ৰাওনা হৈছিল ঠিক আছে There Shukla led him to the house of a lawyer named Rajendra Prasad, who later became president of the Congress Party and of India. ঠিক আছে আৰু শুক্লাই কি কৰিছিল গান্ধীজীক লৈ গৈছিল ক'ত লৈ গৈছিল of a lawyer named Rajendra Prasad. ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰলৈ গান্ধীজীক লৈ গৈছিল যোনজন কি আছিল লয়াৰ আছিল ঠিক আছে who later became president of the Congress Party and of India. যোনজন শেষত গৈ কি হৈছিল কংগ্ৰেছ পাৰ্টিৰ প্ৰেছিডেণ্ট হৈছিল ঠিক আছে ৰাজেন্দ্ৰ প্ৰসাদ ৱাজ আউট অফ টাউন কিন্তু ৰাজেন্দ্ৰ প্ৰসাদ সেই সময়ত ঘৰত নাছিল তেওঁ টাউনৰ বাহিৰত আছিল ঠিক আছে বাট দ্য ছাৰ্ভেণ্টছ নিউ শুক্লা এজ এ প'ৰ ইউ মেন হু পেষ্টাৰ্ড দেয়াৰ মাষ্টাৰ টু হেল্প দ্য ইণ্ডিগো শ্বেয়াৰক্ৰপাৰ্ছ কিন্তু ৰাজেন্দ্ৰ প্ৰসাদৰ যিসকল ছাৰ্ভেণ্টছ আছিল যিসকলে কাম কৰিছিল ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰত তেওঁলোকে মানে শুক্লাক জানিছিল কি বুলি জানিছিল এজ এ প'ৰ ইউমেন এজন মানে দুখীয়া খেতিয়ক হিচাপে তেওঁক জানিছিল হু পেষ্টাৰ্ড দেয়াৰ মাষ্টাৰ টু হেল্প দ্য ইণ্ডিগো শ্বেয়াৰক্ৰপাৰ্ছ যোনজনে মানে মাজে মাজে ইণ্ডিগো শ্বেয়াৰক্ৰপাৰ্ছৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে ৰাজকুমাৰ শুক্লাক কি কৰিছিল পেষ্টাৰ্ড মানে আমনি কৰি আছিল ঠিক আছে So they let him stay on the grounds with his companion Gandhi. আৰু সেইভাবে যেহেতু গান্ধীজীক ৰাজকুমাৰ শুক্লাক এই ছাৰ্ভেণ্টছবিলাকে চিনি পাইছিল সেইভাবে তেখেতক আৰু গান্ধীজীক তেওঁলোকে গ্ৰাউণ্ডত মানে মাটিত বহিবলৈ তেওঁ অনুমতি দিছিল গান্ধী হুম দে টুক টু বি এন আনাডাৰ পিজেণ্ট কিন্তু গান্ধীজীক তেওঁলোকে চিনি পোৱা নাছিল কিন্তু তেওঁলোকে ভাবিছিল যে হয়তো ৰাজকুমাৰ শুক্লাৰ লগৰে এজন পিজেণ্ট হ'ব পাৰে এজন খেতিয়ক হ'ব পাৰে বুলি গান্ধীজীক ভাবিছিল But Gandhi was not permitted to draw water from the well lest some drops from his bucket pollute the entire source. আৰু কিন্তু গান্ধীজীক যিটো ৱেল আছিল যিটো কুঁৱা আছিল সেই কুঁৱাটোৰ পৰা পানী অলপ তুলিবলৈও তেওঁলোকে পাৰ্মিশ্যন দিয়া নাছিল কিয় পাৰ্মিশ্যন দিয়া নাছিল lest some drops from his bucket pollute the entire source. যদিহে তেওঁলোকে গান্ধীজীয়ে বাকেটৰ পৰা পানী তুলোতে যদি তাৰ পৰা দুটোপালমান পানী কুঁৱাটোত পৰে তেতিয়া গোটেই পানীখিনি কি হৈ যাব পলিউট হৈ যাব বুলি তেওঁলোকে ভাবিছিল হাউ ডিড দে নো ডেট হি ৱাজ নট এন আনটাচেবল আৰু তেওঁলোকে কেনেকৈ জানে যে তেওঁ আনটাচেবল হয় নে নহয় তেওঁ অস্পৃশ্য হয় নে নহয় সেই কথাটো তেওঁলোকে জনা নাছিল মানে সেই সময়ত মানে আনটাচেবিলিটি এইবিলাক খুব চলি আছিল ঠিক আছে এতিয়া আমি নেক্সট পেৰাগ্ৰাফটো যাওঁ Gandhi decided to go first to Muzaffarpur, which was en route to Champaran. গান্ধীয়ে সিদ্ধান্ত কৰিছিল প্ৰথমতে মুজাফৰপুৰ যাব বুলি আৰু মুজাফৰপুৰ ক'ত আছিল which was en route to Champaran তাৰমানে চম্পাৰণ যোৱাৰ ৰাস্তাতেই মুজাফৰপুৰো আছিল ঠিক আছে to obtain more complete information about condition than Shukla was capable of imparting মানে শুক্লাই যিখিনি কথা যিখিনি প্ৰব্লেমৰ বিষয়ে কৈছিল সেই প্ৰব্লেমখিনিৰ বিষয়ে ভালদৰে মানে কমপ্লিট ইনফৰমেশ্যন ল'বৰ কাৰণে সেই কণ্ডিশ্যনছবিলাকৰ বিষয়ে শুক্লাই যিমানখিনি তেওঁলোকক ক'ব পাৰিছিল
সেই কোৱাতকৈও ভালদৰে ইনফৰমেশ্যনখিনি ল'বৰ বাবে গান্ধীজী মুজাফ্ফৰপুৰ গৈছিল ঠিক আছে He accordingly sent a telegram to Professor J.B. Kriplani of the Arts College in Muzaffarpur, whom he had seen at Tagore's Shantiniketan School. আৰু কি কৰিলে গান্ধীজীয়ে টেলিগ্ৰাম পঠাইছিল কালৈ টেলিগ্ৰাম পঠাইছিল প্ৰফেসৰ জে.বি. কৃপলানি আৰু প্ৰফেসৰ জে.বি. কৃপলানি কোন আছিল অফ আৰ্টছ কলেজ ইন মুজাফ্ফৰপুৰ তেওঁ এজন টিচাৰ আছিল আৰ্টছ কলেজ মুজাফ্ফৰপুৰ আৰ্টছ কলেজৰ এজন টিচাৰ আছিল ঠিক আছে whom he had seen at Tagore's Shantiniketan School আৰু যাক গান্ধীজীয়ে Tagore's Shantiniketan স্কুলত দেখা পাইছিল ঠিক আছে The train arrived at midnight 15 April 1917 মানে 1917 চনৰ 15 এপ্ৰিলত ট্ৰেইনখন আহি পাইছিল মাজনিখা আহি পাইছিল Kriplani was waiting at the station with a large body of students আৰু Kriplani মানে wait কৰি আছিল গান্ধীজীৰ বাবে wait কৰি আছিল ষ্টেচনত with a large body of student বহুতো মানে ষ্টুডেন্টছৰ হৈতে Kriplani গান্ধীজীক আদৰিবৰ বাবে ষ্টেচনত wait কৰি আছিল Gandhi stayed there for 2 days in the home of Professor Malkani, a teacher in a government school. আৰু গান্ধীয়ে মানে মালকানিৰ ঘৰত তেওঁ দুদিন থাকিছিল ঠিক আছে তেওঁ এজন গভৰ্ণমেণ্ট স্কুলৰ এজন শিক্ষক আছিল It was an extraordinary thing in those days. এইটো এটা মানে অসাধাৰণ কথা আছিল extraordinary unusual এটা কথা আছিল মানে সেই দিনবিলাকত গান্ধী কমেন্ডেড হে বুলি গান্ধীয়ে কৈছিল কোনটো অসাধাৰণ কথা কৈছিল for a government professor to harbor a man like me মানে এজন চৰকাৰী প্ৰফেসৰে গান্ধীজিক যে থাকিবলৈ দিছিল সেই কথাটো সেই সময়ত এটা extraordinary এটা unusual কথা আছিল In smaller localities মানে সৰু সৰু অঞ্চলবিলাকত কি হয় the Indians were afraid to show sympathy for advocates of home rule মানে সৰু সৰু যিখিনি এলেকা আছে সেই এলেকাবিলাকত ভাৰতীয় বিলাকে মানে afraid মানে ভয় কৰে কিহৰ বাবে ভয় কৰে to show sympathy মানে সহানুভূতি দেখুৱাবৰ বাবে মানে মানুহক সহায় কৰিবৰ বাবে ভয় কৰে মানে ব্ৰিটিছাৰ বিলাকৰ ভয় আছিল মানে সেই সময়ত ঠিক আছে for advocates of home rule যি সকল মানে ফ্ৰীডম ফাইটাৰ হয় যি সকলে ইন্ডিপেন্ডেন্সৰ কাৰণে ফাইট কৰে সেই বিলাকক মানে কি হয় থাকিব দিবৰ বাবে বা সহায় কৰিবৰ বাবে সেই সময়ৰ মানুহখিনিয়ে ভয় কৰিছিল সেইটো কাৰণে ইয়াত কৈছে যে সেই প্ৰফেসৰজনে যে যদিও চৰকাৰী এজন চাকৰিয়াল হৈও যে তেওঁ গান্ধীজিক থাকিবলৈ দিছিল সেই কথাটো বহুত এক্সট্ৰাঅৰ্ডিনাৰী আছিল কাৰণ সেই সময়ত সেই মানুহখিনিয়ে ভয় কৰিছিল মানে ব্ৰিটিছক ভয় কৰিছিল ঠিক আছে The news of Gandhi's advent and of the nature of his mission spread quickly through Muzaffarpur and to Champaran. The news of Gandhi's advent তাৰমানে গান্ধীৰ অহাৰ খবৰটো ঠিক আছে and of the nature of his mission আৰু তেওঁ কোনটো মিছনত আহিছিল সেই খবৰটো spread quickly মানে কি হয় বিয়পি পৰিছিল মানে তৎক্ষণাত বিয়পি পৰিছিল through Muzaffarpur and to Champaran মানে মুজাফ্ফৰপুৰত বিয়পি পৰিছিল তাৰ পিছতে চাম্পাৰণতো গান্ধীজীৰ অহাৰ খবৰটো বিয়পি পৰিছিল মানে তেওঁ কিটো মিছন লৈ আহিছে এই সকলোবিলাক বিয়পি পৰিছিল ঠিক আছে Sharecroppers from Champaran began arriving on foot and by conveyance to see their champion আৰু sharecroppers বিলাকে কি কৰিছিল চাম্পাৰণৰ sharecroppers বিলাকেও began arriving on foot তেওঁলোকে কিছুমানে খুজকাঢ়ি আহিছিল and by conveyance কিছুমানে গাড়ী লৈ আহিছিল to see their champion মানে গান্ধীজিক চাবৰ বাবে যেহেতু গান্ধীজিয়ে তেওঁলোকক সহায় কৰিবৰ বাবে আগবাঢ়ি আছে সেই কাৰণে তেওঁলোকৰ বাবে মানে sharecroppers বিলাকৰ কাৰণে গান্ধীজি হৈছে champion তেওঁ চাবৰ বাবে কিছুমান খুজকাঢ়ি আহিছিল আৰু কিছুমান যাৰ গাড়ী আছে তেওঁলোকে গাড়ী লৈ গান্ধীজিক চাবৰ বাবে আহিছিল ঠিক আছে Muzaffarpur lawyers called on Gandhi to brief him আৰু মুজাফ্ফৰপুৰৰ যি সকল লয়াৰ্স আছিল তেওঁলোকে গান্ধীক মাতি পঠাইছিল সেই গুটেই প্ৰবলেমটোৰ কথা বিৱৰণ দিবৰ বাবে ঠিক আছে they frequently represented peasants groups in court আৰু তেওঁলোকে কি হৈছিল প্ৰায় কি কৰিছিল প্ৰেজেন্ট সকলৰ যিটো মানে প্ৰবলেম আছিল যিটো কেছ আছিল সেই কেছটো কোৰ্টত ৰিপ্ৰেজেন্ট কৰিছিল বুলি তেওঁলোকে গান্ধীজিক মানে সেই মুজাফ্ফৰপুৰৰ লয়াৰসকলে গান্ধীজিক কৈছিল ঠিক আছে they told him about their cases আৰু তেওঁলোকে মানে সেই কেছ বিলাকৰ বিষয়ে মানে পিজেন্টস বিলাকৰ কেছ বিলাকৰ বিষয়ে লয়াৰ্স বিলাকে গান্ধীজিক কৈছিল ঠিক আছে
and reported the size of their fees আৰু তেওঁলোকৰ তাৰমানে সেই কেছবিলাকৰ বিপৰীতে তেওঁলোকে কিবিলাক ফিজ লৈছিল কিবিলাক তাৰমানে কি যিটো পইচা লৈছিল সেই ৰকমটোৰ বিষয়ে মানে গান্ধীজীক কৈছিল Gandhi cited the lawyers for collecting big fee from the sharecroppers আৰু গান্ধীজীয়ে cited মানে গালি পাৰিছিল কাক গালি পাৰিছিল সেই lawyers বিলাকক কেলে গালি পাৰিছিল for collecting big fee from the sharecroppers বিলাকৰ পৰা যিহেতু তেওঁলোকে মানে উকিল বিলাকে বহুত ডাঙৰ ডাঙৰ এটা ৰকম লৈছিল ডাঙৰ ডাঙৰ বহুত বেছি পৰিমাণৰ পইচা লৈছিল সেই পইচা লোৱাৰ বাবে গান্ধীজীয়ে সেই lawyers বিলাকক গালি পাৰিছিল ঠিক আছে he said I have come to the conclusion আৰু গান্ধীজীয়ে সেই গোটেই খবৰবিলাক মীমাংসা কৰি মানে গোটেই প্ৰবলেমবিলাকৰ কথা জানি বুজি এটা কনক্লুজনত আহিছিল যে we should stop going to law courts আৰু গান্ধীজীয়ে কৈছিল যে আমি ল কোৰ্টছলে মানে কোৰ্টছলে যোৱাটো আমি বন্ধ কৰিব লাগে ঠিক আছে taking such cases to the courts does little good আৰু এনে ধৰণৰ যেতিয়া কেছবিলাক কোৰ্টলে লৈ যোৱা হয় সেই কোৰ্ট বিলাকে কি কৰে লিটল গুড মানে কোনো ভাল নকৰে মানে এনে ধৰণৰ যদি কেছ আমি হদাই লৈ গৈ থাকো তাত কোনো আমাৰ লাভ নহয় হেবলি গান্ধীজীয়ে কৈছিল ঠিক আছে where the peasants are so crushed and fear stricken যত কি হয় peasants বিলাক মানে খেতিয়ক বিলাক বহুত মানে ক্ৰাছ তেহেতি মানে হেঁচা প্ৰয়োগ কৰি ৰখা হৈছে and fear stricken বহুতো ভয়াতুৰ হয় law courts are useless তেনে ক্ষেত্ৰত মানে সেই কোৰ্ট বিলাক ইউজলেছ কোনো কাম নাই এটো কাৰণে কৈছে যে যেতিয়ালৈকে মানে পেজেন্টস বিলাকৰ সাহস নহয় যেতিয়ালৈকে তেওঁলোকে ভয় কৰি থাকে তেনে ক্ষেত্ৰত মানে ল কোৰ্টছত গৈ কেছ বিলাক ৰিপ্ৰেজেন্ট কৰাৰ কোনো লাভ নাই সেই কাৰণে তাৰমানে আমি এই ক্ষেত্ৰত কোৰ্টলৈ যোৱাটো আমি বন্ধ কৰাটো উচিত বুলি গান্ধীজীয়ে লয়াৰ্স বিলাকক কৈছিল ঠিক আছে the real relief for them is to be free from fear আৰু ৰিলিফ তেতিয়াহে পোৱা যাব যেতিয়া মানে এই জিহল পেজেন্টস হয় তেওঁলোকে ভয়ৰ পৰা মুক্ত হ'ব ঠিক আছে যদি তেওঁলোকে ভয় কৰি থাকে তেতিয়া মানে এই কেছবিলাকত কোনো ধৰণৰ মানে সাকসেস হ'ব পৰা নাযাব তেন্তে তেতিয়াই হেতু ৰিলিফ পোৱা যাব যেতিয়া মানে এই যিসকল পেজেন্টস হয় তেওঁলোকে ভয়ৰ পৰা মুক্ত হ'ব বুলি গান্ধীজীয়ে কৈছিল ঠিক আছে Most of the arable land in the Champaran district was divided into large estates owned by Englishmen Most of the arable land মানে যিখিনি arable মানে কৃষিৰ উপযোগী মাটি আছিল in Champaran districtত যিখিনি কৃষিৰ উপযোগী মাটি আছিল was divided into large estates সেই মাটি বিলাক মানে ডাঙৰ ষ্টেটছত মানে ভাগ কৰি দিছিল কাৰ দ্বাৰা ইংলিশমেন বিলাকৰ দ্বাৰা ব্ৰিটিছাৰ্ছ বিলাকৰ দ্বাৰা ঠিক আছে and worked by Indian tenants আৰু সেই মাটি বিলাকতে কি হৈছিল ভাৰতীয় যিসকল কৃষক আছে তেওঁলোকে কাম কৰিছিল The chief commercial crop was indigo আৰু তাৰ হেতু যেটো chief main যেটো commercial crop আছিল হেতু কি আছিল indigo ঠিক আছে indigo মানে হৈছে নীল The landlords compelled all tenants to plant 328 or 15% of their holdings with indigo and surrender the entire indigo harvest as rent আৰু যিসকল landlords আছিল ঠিক আছে তেওঁলোকে মানে বাধ্য কৰাইছিল তেওঁলোকৰ যিখিনি মানে মাটি আছিল সেই মাটিখিনি peasants ইণ্ডিয়ান যিসকল খেতিয়ক আছিল কৃষক আছিল তেওঁলোকক দি দিছিল আৰু কৈছিল যে তেওঁলোকে মানে 20 ভাগৰ 3 অংশ মানে 20 ভাগৰ 3 অংশ নাইবা 15% তেওঁলোকৰ খেতিৰ অংশ মানে কাক দিব লাগিব সেই ল্যান্ডলৰ্ডছ বিলাকক দিব লাগিব বুলি তেওঁলোকে কৈছিল মানে তেওঁলোকক সাৰেন্ডাৰ কৰিব লাগিব মানে তাৰে 15% ঠিক আছে This was done by long term contract আৰু এই কন্ট্ৰাক্টটো মানে ইংলিশমেন আৰু মানে নাইবা ল্যান্ডলৰ্ডছ আৰু peasants বিলাকৰ মাজৰ এটা দীঘলীয়া এটা কন্ট্ৰাক্ট আছিল এইটো মানে যেটো মানে 15%ৰ কন্ট্ৰাক্ট আছিল ঠিক আছে Presently বৰ্তমান the landlords learned that Germany had developed synthetic indigo তাৰপিছত কি হ'ল যেতিয়া মানে ল্যান্ডলৰ্ডছ বিলাকে গম পাইছিল যে জাৰ্মানে মানে কৃত্ৰিম ইণ্ডিগো মানে ডেভেলপ কৰিলে উৎপাদন কৰিছে ঠিক আছে মানে ধৰিলোৱা যিহেতু কৃত্ৰিম ইণ্ডিগো যদি উৎপাদন কৰে তাৰ ফলস্বৰূপে কি হ'ব যেটো মানে তেওঁলোকে খেতি কৰি তেওঁলোকে যেটো 15% গৈ মানে বিক্ৰী কৰে হেইটোৰ মাৰ্কেটটো ডাউন হৈ যাব সেই কথাটো যেতিয়া মানে ল্যান্ডলৰ্ডছ বিলাকে গম পাইছিল যে কৃত্ৰিম ইণ্ডিগো মানে জাৰ্মানত ডেভেলপ কৰা হৈছে they thereupon obtain agreements from the sharecroppers to pay them compensation for being released from the 15% arrangement আৰু তেতিয়া তেওঁলোকে সেই কথাটো যেতিয়া গম পাইছিল ল্যান্ডলৰ্ডছ বিলাকে তেতিয়া তেওঁলোকে
সেই যিটো এগ্ৰিমেণ্ট আছিল পিজেন্টছবিলাকৰ লগত যিটো শ্বেয়াৰ ক্ৰপাৰ্ছবিলাকৰ লগত যিটো এগ্ৰিমেণ্ট আছিল সেইটো তেওঁলোকে উঠাই ল'ম বুলি কৈছিল যিটো 15%ৰ এগ্ৰিমেণ্ট আছিল সেই এগ্ৰিমেণ্টটো তেওঁলোকে উঠাই ল'ম বুলি কৈছিল তাৰমানে তাৰ ফলস্বৰূপে কি হ'ব কৃষকসকলে কি কৰিব এটা সামান্য এটা ক্ষতিপূৰণ তেওঁলোকে লেণ্ডলৰ্ডছবিলাকৰ লগত দিব লাগিব বুলি কৈছিলে ঠিক আছে মানে এইটো ইয়াত এইটোৱে বুজাইছে ব্ৰিটিছাৰ্ছ নাইবা লেণ্ডলৰ্ডছ আৰু মানে যিসকল শ্বেয়াৰ ক্ৰপাৰ্ছ আছিল তেওঁলোকৰ লগততো এটা 15%ৰ এগ্ৰিমেণ্ট আছিল সেই এগ্ৰিমেণ্টটো মানে শ্বেয়াৰ ক্ৰপাৰ্ছবিলাকৰ পৰা উঠাই ল'ম বুলি কৈছিল লেণ্ডলৰ্ডছবিলাকে তাৰ ফলস্বৰূপে কি কৰিব লাগিব তেওঁলোকে এটা মানে যিসকল মানে শ্বেয়াৰ ক্ৰপাৰ্ছ আছে তেওঁলোকে এটা সামান্য ক্ষতিপূৰণ লেণ্ডলৰ্ডছবিলাকক দিব লাগিব বুলি কৈছিল কাৰণ এই কথাটো এইটো কাৰণে কৈছিল মানে যিসকল লেণ্ডলৰ্ডছ আছিল তেওঁলোকে জানিছিল যে আমাৰ এতিয়া লোকচান হ'ব কাৰণ জাৰ্মানে কি কৰিলে সিনথেটিক ইণ্ডিগো মানে ডেভেলপ কৰিছে সেই কাৰণে তাৰমানে সেই বস্তুটো মানে পইচা এটা লৈ পেনি যিসকল শ্বেয়াৰ ক্ৰপাৰ্ছ আছে তেওঁলোকক এৰি দিবলৈ বিচাৰিছিল ঠিক আছে দ্য শ্বেয়াৰ ক্ৰপিং এৰেঞ্জমেণ্ট ৱাজ ইৰিকছম টু দ্য পেজেণ্টছ আৰু যিটো শ্বেয়াৰ ক্ৰপিং এৰেঞ্জমেণ্ট আছিল যিটো ব্যৱস্থা আছিল সেইটো মানে পিজেণ্টছবিলাকৰ বাবেও মানে বহুত এনয়িং আছিল বহুত আমনিদায়ক আছিল ঠিক আছে এণ্ড মেনি চাইণ্ড উইলিং আৰু হয়তো সেইকাৰণে তেওঁলোকে কি হৈছিল বহুতে ইচ্ছা অনুসৰি যিখন এগ্ৰিমেণ্ট আছিল সেইটোত চাইন কৰি দিছিল যাতে তেওঁলোকে 15%টো এৰি দিলে তেওঁলোকে এটা ক্ষতিপূৰণ দিব বুলি ঠিক আছে দ'জ হু ৰেজিষ্টেড এংগেজ লয়াৰ্ছ যিসকলে মানে সেইটো বাধা দিছিল ঠিক আছে যিসকলে মানে সেইটো মান্তি হোৱা নাছিল কি কৰিলে তাৰ ফলস্বৰূপে কি হ'ল এংগেজ লয়াৰ্ছ তাৰমানে তাৰ এগেইনষ্টত কি কৰিছিল সেই লেণ্ডলৰ্ডছবিলাকে লয়াৰ্ছ হায়াৰ কৰিছিল মানে সেই কেছখন তাৰমানে কেছখন চলাই নিবৰ বাবে এণ্ড দ্য লেণ্ডলৰ্ডছ হায়াৰ থাৰ্ডছ আৰু লেণ্ডলৰ্ডছবিলাকে তাৰমানে গুণ্ডা আনিছিল যাতে তেওঁলোকক ভয় দেখুৱাই পিনি সেই যিটো এগ্ৰিমেণ্ট হয় সেই এগ্ৰিমেণ্টটোত তাৰমানে কি কৰিব পাৰে চাইন কৰাব পাৰে ঠিক আছে Meanwhile, the information about synthetic indigo reached the illiterate peasants who had signed. আৰু তাৰ পিছত যেতিয়া সেই খবৰটো যিসকল মানে অশিক্ষিত পিজেণ্টছ আছিল যিবিলাকে চাইন কৰিছিল সেই এগ্ৰিমেণ্টটোত যে তেওঁলোকে যেতিয়া গম পাইছিল যে জাৰ্মানীত মানে সিনথেটিক ইণ্ডিগো মানে কি কৰা হৈছে ডেভেলপ কৰা হৈছে সেই খবৰটো তেওঁলোকে যেতিয়া গম পাইছিল ঠিক আছে এণ্ড দে ৱান্টেড দেয়াৰ মানি বেক তেওঁলোকে তেতিয়া সেই পিজেণ্টছবিলাকে তেতিয়া তেওঁলোকৰ পইচাটো উভতাই বিচাৰিছিল কাৰ পৰা লেণ্ডলৰ্ডছবিলাকৰ পৰা ঠিক আছে এট দিছ পইণ্ট গান্ধী এৰাইভড ইন চাম্পাৰণ আৰু সেই সময়ত গান্ধীজী ক'ত আছিল চাম্পাৰণ এৰাইভ কৰিছিল চাম্পাৰণলৈ আহিছিল ঠিক আছে হি বিগেন বাই ট্ৰাইং টু গেট দ্য ফেক্টছ তাৰপিছত গান্ধীজীয়ে যিখিনি সত্য হয় যিখিনি সত্যতা হয় সেইখিনি কালেক্ট কৰিবৰ বাবে সেইখিনি পাবৰ বাবে তেওঁ চেষ্টা কৰিছিল ফেক্টখিনি কালেক্ট কৰিবৰ বাবে গান্ধীজীয়ে চেষ্টা কৰিছিল ফাৰ্ষ্ট হি ভিজিটেড দ্য ছেক্ৰেটাৰী অফ দ্য ব্ৰিটিছ লেণ্ডলৰ্ডছ এছ'চিয়েশ্যন প্ৰথমতে গান্ধীজীয়ে ক'ত ভিজিট কৰিছিল ছেক্ৰেটাৰীক ভিজিট কৰিছিল মানে ব্ৰিটিছ লেণ্ডলৰ্ডছ এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰীজনক ভিজিট কৰিছিল গান্ধীজীয়ে প্ৰথমতে দ্য ছেক্ৰেটাৰী ট'ল্ড হিম ডেট দে কুড গিভ ন' ইনফৰমেশ্যন টু এন আউটছাইডাৰ আৰু সেই ব্ৰিটিছ লেণ্ডলৰ্ডছ এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰীজনে মানে গান্ধীজীক কৈছিল যে তেওঁলোকে কোনো ধৰণৰ ইনফৰমেশ্যন নিদিয়ে আউটছাইডাৰবিলাকক কোনো ধৰণৰ ইনফৰমেশ্যন নিদিয়ে ঠিক আছে গান্ধী আনচাৰ্ড ডেট হি ৱাজ নট আউটছাইডাৰ আৰু গান্ধীয়ে তেতিয়া কৈছিল যে তেওঁ আউটছাইডাৰ নহয় বুলি কৈছিল ঠিক আছে নেক্সট তাৰপিছত কি হ'ল গান্ধী কল্ড অন দ্য ব্ৰিটিছ অফিচিয়েল কমিশ্যনাৰ অফ দ্য টিৰহাট ডিভিজন ইন হুইচ দ্য চাম্পাৰণ ডিষ্ট্ৰিক্ট লে তাৰপিছত মানে ব্ৰিটিছ অফিচিয়েল কমিশ্যনাৰজনে গান্ধীজীক মাতি পঠাইছিল ক'ৰ আছিল ব্ৰিটিছ অফিচিয়েল কমিশ্যনাৰজন টিৰহাট ডিভিজনৰ মানে য'ত নেকি চাম্পাৰণ ডিষ্ট্ৰিক্টটো আছিল ঠিক আছে তেওঁ মাতি পঠাইছিল দ্য কমিশ্যনাৰ গান্ধী ৰিপৰ্টছ গান্ধীজীয়ে কৈছিল যে সেই কমিশ্যনাৰজনে কি কৰিছিল প্ৰচিডেড টু বুল্লি মি মানে গান্ধীজীক বহুত গালি ধমকি দিছিল ঠিক আছে এণ্ড এডভাইচ মি ফৰ টু লিভ টিৰহাট আৰু অতি শীঘ্ৰে মানে টিৰহাট এৰি যাবৰ কাৰণে গান্ধীজীক এডভাইচ কৰিছিল কোনে কৰিছিল ব্ৰিটিছ অফিচিয়েল কমিশ্যনাৰজনে ঠিক আছে গান্ধী ডিড নট লিভ কিন্তু গান্ধীয়ে কি কৰা নাছিল তেওঁ এৰি যোৱা নাছিল ঠিক আছে ইনষ্টেড হি প্ৰচিডেড টু মতিহাৰী দ্য কেপিটেল অফ চাম্পাৰণ তাৰ সলনি তেওঁ কি কৰিছিল মতিহাৰীলৈ তেওঁ গৈছিল আৰু মতিহাৰী কি আছিল দ্য কেপিটেল অফ চাম্পাৰণ চাম্পাৰণৰ কেপিটেল আছিল মতিহাৰী ঠিক আছে ছেভেৰেল লয়াৰ্ছ একম্পেনিড হিম আৰু গান্ধীজীৰ লগত বহুকেইজন লয়াৰো তেওঁৰ সৈতে গৈছিল
At the railway station, a vast multitude greeted Gandhi. আৰু railway stationৰ কি হ'ল গান্ধীজীক বহুত মানুহে কি কৰিছিল বহুত মানুহে তেওঁক স্বাগতম জনাইছিল মানে তেওঁ গ্ৰীট কৰিছিল ষ্টেচনত হি ৱেণ্ট টু এ হাউচ এণ্ড ইউজিং ইট এজ হেডকোৱাৰ্টাৰ্ছ আৰু গান্ধীজী এটা ঘৰলৈ গৈছিল আৰু সেইটো তেওঁ হেডকোৱাৰ্টাৰ্ছ হিচাপে তেওঁ ইউজ কৰিছিল কণ্টিনিউছ হিজ ইনভেষ্টিগেশ্যন আৰু সেই ঘৰটোৰ পৰাই সেই হেডকোৱাৰ্টাৰ্ছ পৰাই তেওঁ কি কৰিছিল তেওঁৰ ইনভেষ্টিগেশ্যনছবিলাক তেওঁ কণ্টিনিউ কৰিছিল ঠিক আছে এ ৰিপৰ্ট কেম in that a peasant had been maltreated in a nearby village আৰু এটা ৰিপৰ্ট আহিছিল যে এজন খেতিয়কক এজন কৃষকক ওচৰৰ এখন গাঁৱত এজন কৃষকক কি হৈছে মালট্ৰিটেড মানে অপব্যৱহাৰ কৰা হৈছে তেওঁ মৰা হৈছে পিটা হৈছে গালি ধমকি দিয়া হৈছিল বুলি গান্ধীজীয়ে যেতিয়া গম পাইছিল গান্ধী ডিসাইডেড টু গো এণ্ড সি গান্ধীয়ে সিদ্ধান্ত কৰিছিল যে তেওঁ আৰু যাব আৰু সেই তাৰমানে প্ৰব্লেমটোৰ বিষয়ে তেওঁ প্ৰব্লেমটো চাবগে ঠিক আছে The next morning he started out on the back of an elephant আৰু পিছদিনা ৰাতিপুৱা তেওঁ হাতীৰ পিঠিত উঠি সেই ভিলেজখনলৈ তেওঁ ৰাওনা হৈছিল তেওঁ গৈছিল ঠিক আছে he had not proceeded far when the police superintendent's messenger overtook him আৰু তেওঁ বেছি দূৰ যোৱাই নাছিল কিন্তু তাৰপিছত কি হ'ল এজন পুলিচ সুপাৰিনটেণ্ডেণ্ট মানে পুলিচৰ এজন অধ্যক্ষৰ এজন মেছেঞ্জাৰ কি হৈছিল তেওঁক আগচি ধৰিছিল গান্ধীজীক আগচি ধৰিছিল এণ্ড অৰ্ডাৰ হিম টু ৰিটাৰ্ণ টু টাউন ইন হিজ কেৰেজ আৰু গান্ধীজীক কৈছিল যে অৰ্ডাৰ কৰিছিল যে তেওঁ গাড়ীত উঠি টাউনলৈ ঘূৰি আহিবলৈ তেওঁ অৰ্ডাৰ কৰিছিল ঠিক আছে গান্ধী কমপ্লাইড গান্ধীয়ে তাৰমানে মান্তি হৈছিল ঠিক আছে দ্য মেছেঞ্জাৰ ড্ৰ'ভ গান্ধী হোম হুৱেৰ হি চাৰ্ভড him with an official notice to quit Champaran immediately আৰু যেতিয়া মেছেঞ্জাৰজনে গান্ধীক ঘৰলৈ লৈ আহিছিল ঘৰলৈ আনি পেনি গান্ধীজীক এখন কি দিছিল অফিচিয়েল এখন নটিচ দিছিল ঠিক আছে এখন ধৰি লোৱা অফিচৰ পৰা নটিচ দিছিল গান্ধীজীৰ বাবে টু কুইট Champaran immediately আৰু অতি শীঘ্ৰে মানে Champaran এৰি যাবৰ বাবে তাৰমানে সেই নটিচখনত লিখা আছে মানে গান্ধীজীক এৰি যাবৰ বাবে Champaran গান্ধী সাইনড এ ৰিচিপ্ট ফৰ দ্য নটিচ গান্ধীয়ে মানে ৰিচিপ্টখন বা নটিচখন পালে বুলি এটা সাইন কৰিছিল এণ্ড ৰোট অন ইট ডেট হি উড ডিছঅবে দ্য অৰ্ডাৰ আৰু তাৰপিছত তেওঁ লিখিছিল যে তেওঁ এই অৰ্ডাৰটো তেওঁ মানি নলয় ইন কনচিকুৱেঞ্চ তাৰ ফলস্বৰূপে কি হ'ল গান্ধী ৰিচিভড এ চামান্স টু এপিয়াৰ ইন কোৰ্ট দ্য নেক্সট ডে তাৰ ফলস্বৰূপে গান্ধীয়ে এখন তাৰমানে নটিচ পাইছিল আৰু নটিচখনত কি আছিল তেওঁ মানে নেক্সট দিনা মানে পিছদিনা কি হ'ব লাগিব কোৰ্টত হাজিৰ হ'ব লাগিব কাৰণ তেওঁতো অফিচৰ নটিচ অৱজ্ঞা কৰিছিল সেইকাৰণে তাৰ ফলস্বৰূপে কি হ'ল তেওঁলৈ এখন নটিচ আহিলে যে তেওঁ পিছদিনা কোৰ্টত হাজিৰ হ'ব লাগে ঠিক আছে অল নাইট গান্ধী ৰিমেইনড এৱেক আৰু গোটেই নিশা কি হ'ল গান্ধী মানে নুশুলে মানে তেওঁ শুব নোৱাৰিলে গোটেই নিশাটো হি টেলিগ্ৰাফড ৰাজেন্দ্ৰ প্ৰসাদ টু কাম ফ্ৰম বিহাৰ উইথ ইনফ্লুৱেঞ্চিয়েল ফ্ৰেণ্ডছ আৰু গান্ধীজীয়ে কি কৰিলে ৰাজেন্দ্ৰ প্ৰসাদ যিজন উকিল আছিলে তেওঁক কি কৰিলে টেলিগ্ৰাফ কৰিলে টু কাম ফ্ৰম বিহাৰৰ পৰা আহিবৰ বাবে তেওঁক টেলিগ্ৰাফ কৰিলে উইথ ইনফ্লুৱেঞ্চিয়েল ফ্ৰেণ্ডছ আৰু যিসকল মানে ৰাজেন্দ্ৰ প্ৰসাদৰ যিসকল মানে ষ্ট্ৰং ফ্ৰেণ্ডছ আছে সেই সকলোবিলাকক লৈ বিহাৰৰ পৰা তালৈ আহিবৰ বাবে গান্ধীজীয়ে টেলিগ্ৰাফ কৰিছিল ঠিক আছে হি চেণ্ট ইনষ্ট্ৰাকশ্যনছ টু দ্য আশ্ৰম আৰু তেওঁ কি কৰিছিল আশ্ৰমলৈও তেওঁ ইনষ্ট্ৰাকশ্যন পঠাইছিল হি ৱায়াৰ্ড এ ফুল ৰিপৰ্ট টু দ্য ভাইচৰয় আৰু তেওঁ কি হৈছিল গান্ধীজীয়ে ভাইচৰয়লৈও সম্পূৰ্ণ এটা ৰিপৰ্ট পঠাইছিল সেই চিটুৱেশ্যনখিনি সেই প্ৰব্লেমখিনি এটা সম্পূৰ্ণ ৰিপৰ্ট পঠাইছিল ঠিক আছে মৰ্নিং ফাউণ্ড দ্য টাউন অফ মতিহাৰী ব্লেক উইথ পিজেণ্টছ যিহেতু নেক্সট দিনা গান্ধীজী কোৰ্টত হাজিৰ হ'ব লাগে ঠিক আছে সেইদিনা কি হ'ল ৰাতিপুৱাটো গোটেই মতিহাৰী টাউনখন পিজেণ্টেৰে ভৰি পৰিছিল গোটেই ৰাস্তা পদূলি মানে পিজেণ্টছেৰে ভৰি পৰিছিল ঠিক আছে দে ডিড নট ন' গান্ধীজ ৰেকৰ্ড ইন চাউথ আফ্ৰিকা আৰু সেই পিজেণ্টছবিলাকে মানে গান্ধীৰ যিটো ৰেকৰ্ড আছিল চাউথ আফ্ৰিকাৰ যিটো ৰেকৰ্ড আছিল তেওঁ কি কৰিছিল চাউথ আফ্ৰিকাত সেই বিষয়ে সেই পিজেণ্টছবিলাকে একো জনা নাছিল ঠিক আছে দে হেড মিয়াৰলি হাৰ্ড আৰু তেওঁলোকে এটাই শুনিছিল ডেট এ মহাত্মা হু ৱান্টেড টু হেল্প দেম ৱাজ ইন ট্ৰাবল উইথ দ্য অথৰিটিজ আৰু তেওঁলোকে এটাই গম পাইছিল যে এজন মহাত্মা নামৰ মানুহ আছে যিজনে মানে সেই পিজেণ্টছবিলাকক সহায় কৰিবলৈ বিচাৰে ৱাজ ইন ট্ৰাবল উইথ অথৰিটিজ মানে সেইজন যে এটা সমস্যাত পৰি আছে ঠিক আছে সেই অথৰিটিজবিলাকৰ সৈতে যে সমস্যাত পৰি আছে সেই কথাটো তেওঁলোকে জানি বুজি মানে কি হ'ল সেই তালে উপস্থিত হৈছিল ঠিক আছে
Their spontaneous demonstration in thousands around the courthouse was the beginning of their liberation from fear of the British. যিহেতু মানে হেতু এটা সাডেন এটা হৈ গৈছিল সাডেন এটা ঘটনা হৈ গৈছিল কি হৈছিল ডেমনষ্ট্ৰেশ্যন ইন থাউজেণ্ড মানে বহুত মানে হাজাৰ হাজাৰ পিজেন্টছ মানে কি হৈছে এৰাউণ্ড দ্য কোৰ্ট হাউচ মানে সেই কোৰ্ট হাউচটো ঘেৰি পেলাইছিল ঠিক আছে ৱাজ দ্য বিগিনিং অফ দেয়াৰ লিবাৰেশ্যন ফ্ৰম ফিয়াৰ অফ দ্য ব্ৰিটিছ সেইটো এটা মানে আৰম্ভণি আছিল কিহৰ আৰম্ভণি ব্ৰিটিছৰ ভয়ৰ যিটো ভয় আছিল ব্ৰিটিছসকলৰ ওপৰত যিটো ভয় আছিল সেই পিজেন্টছবিলাকৰ সেইটোৰ পৰা তাৰমানে কি হয় মুকলি হোৱাৰ লিবাৰেশ্যন পোৱাৰ ঠিক আছে সেইটোৱে এটা প্ৰথম আৰম্ভণি আছিল বুলি ইয়াত আমাক জনাইছে কাৰণ হাজাৰ হাজাৰ কি হ'ল পিজেন্টছ তাত উপস্থিত হৈছিলগে কোৰ্ট হাউচৰ চাৰিওকাষে উপস্থিত হৈছিলগে কাৰণ তেওঁলোকে সেই ব্ৰিটিছৰ প্ৰতি মানে অপ'জ কৰিছিল তেওঁলোকৰ ভয়টো লাহে লাহে কমি আহিছিল এইটোৰ পৰাই জনা পোৱা গৈছিল যে ব্ৰিটিছৰ প্ৰতি যিটো ভয় আছিল সেই ভয়টো মানে লাহে লাহে কমি আহিছিল আৰু সেইটোৱে মানে লিবাৰেশ্যনৰ বাবে সেইটোৱে কি হৈছিল প্ৰথম আৰম্ভণি হৈছিল The official felt powerless without Gandhi's cooperation. আৰু অফিচিয়েলছ বিলাকেও মানে গান্ধীৰ অবিহনে গান্ধীৰ সহযোগৰ অবিহনে পাৱাৰলেছ হৈ পৰিছিল মানে সেই ভিটো কন্ট্ৰোল কৰিব পৰা নাছিল ঠিক আছে হি হেল্প দেম ৰেগুলেট দ্য ক্ৰাউড আৰু গান্ধীজীয়ে সেই ভিটো মানে ৰেগুলেট কৰিবৰ বাবে নিয়ন্ত্ৰণ কৰিবৰ বাবে মানে সেই অফিচিয়েলছ বিলাকক সহায় কৰিছিল হি ওয়াজ পলাইট এণ্ড ফ্ৰেণ্ডলি গান্ধীজী বহুত পলাইট আছিল আৰু বহুত ফ্ৰেণ্ডলি আছিল ঠিক আছে হি ওয়াজ গিভিং দেম concrete proof that their might আৰু হি মানে ইয়াত গান্ধীজীয়ে কি কৈছিল গিভিং দেম এই অফিচিয়েলছ বিলাকক কি কৈছিল এটা কংক্ৰিট এটা উপযুক্ত এটা প্ৰুফ দিছিল ঠিক আছে that their might কিহৰ মাইটৰ মানে সেই ব্ৰিটিছাৰসকলৰ মাইট ব্ৰিটিছাৰসকলৰ পাৱাৰৰ এটা কংক্ৰিট প্ৰুফ দিছিল hitherto dreaded মানে যিটো এতিয়ালৈকে যিটো ভয় আছিল এণ্ড আনকুৱেশ্যন মানে ব্ৰিটিছাৰসকলৰ যিটো পাৱাৰৰ এতিয়ালৈকে যিটো ভয় আছিল যিটো কোনেও কুৱেশ্যনছ কৰিব পৰা নাছিল কোনেও প্ৰশ্ন কৰিব পৰা নাছিল তেওঁলোকৰ পাৱাৰক লৈ ব্ৰিটিছাৰসকলক পাৱাৰক লৈ ঠিক আছে কুড বি চেলেঞ্জ বাই ইণ্ডিয়ানছ সেইখিনি এতিয়া কি কৰিব পাৰে ভাৰতীয়সকলে চেলেঞ্জ কৰিব পাৰে বুলি কৈছে তাৰ এটা মানে উপযুক্ত প্ৰুফ দিছিল ঠিক আছে দ্য গভৰ্ণমেণ্ট ৱাজ বেফল্ড আৰু কি হ'ল গভৰ্ণমেণ্টটো বেফল মানে কনফিউজড হৈ গৈছিল ঠিক আছে দ্য প্ৰজিকিউটৰ ৰিকুৱেষ্টেড দ্য জাজ টু পষ্টপন দ্য ট্ৰায়েল আৰু কি হয় উকিলজনেও কি হৈছিল মানে লয়াৰজনেও ৰিকুৱেষ্ট কৰিছিল জাজক ৰিকুৱেষ্ট কৰিছিল যাতে সেই কেছটো মানে পষ্টপন কৰে পিছলৈ হটাই দিয়ে এপাৰেণ্টলি দ্য অথৰিটিজ উইচ টু কনচাল্ট দেয়াৰ ছুপেৰিয়ৰ্ছ চাগে অথৰিটিজবিলাকে কৰ্তৃপক্ষৰ মানুহবিলাকে কি হয়তো তেওঁলোকৰ যিখিনি ছুপেৰিয়ৰ্ছ আছিল যিখিনি ওপৰ মানুহ আছিল তেওঁলোকৰ লগত হয়তো কনচাল্ট কৰিবৰ বাবে বিচাৰিছিল ঠিক আছে গান্ধী প্ৰটেষ্টেড এগেইনষ্ট দ্য ডিলে গান্ধীয়ে মানে সেই প্ৰটেষ্ট সেই ডিলেটো এগেইনষ্টটো প্ৰটেষ্ট কৰিছিল তেওঁ মানে সেই ডিলে কৰিবৰ কাৰণে সেইটো মান্তি হোৱা নাছিল গান্ধী ঠিক আছে হি ৰেড এ ষ্টেটমেণ্ট প্লিডিং গিল্টি আৰু গান্ধীজী এখন ষ্টেটমেণ্ট পঢ়িছিল আৰু তেওঁ ভুলৰ মানে তেওঁ গিল্টিৰ বাবে তেওঁ ক্ষমা বিচাৰিছিল তেওঁ মানে যিটো ভুল কৰিলে তাৰ ক্ষমা বিচাৰিছিল হি ৱাজ ইনভলভড হি টল্ড দ্য কোৰ্ট আৰু তেওঁ কোৰ্টক কৈছিল ইন এ কনফ্লিক্ট অফ ডিউটিছ মানে তেওঁৰ মাজত যিহেতু দুটা আহি পৰিছিল এফালে মানে অফিচিয়েলৰ মানে কি হয় এখন মান্তি হোৱা নাছিল তেওঁ নটিচটো তেওঁ অমান্য কৰিছিল আনহাতে কি হয় তেওঁ মেইন এটা উদ্দেশ্য লৈ আহিছিল কি পিজেন্টছবিলাকক সহায় কৰা সেই দুটাৰ মাজত মানে কনফিউজ হৈ গৈছিল কোনটো কৰিব কোনটো নকৰিব ঠিক আছে অন দ্য ওৱান হেণ্ড অন্য দিশত হ'ল কি নট টু ছেট এ বেড এক্সাম্পল অফ এ ল ব্ৰেকাৰ মানে তেওঁ ল ব্ৰেকাৰ হিচাপে এটা বেড এক্সাম্পল ক্ৰিয়েট কৰিবলৈ বিচৰা নাছিল মানে তেওঁ যে অফিচিয়েলছবিলাকে যে তেওঁলৈ এটা নটিচ দিছিল যে অতি শীঘ্ৰে মানে সম্পূৰ্ণ এৰি যাবৰ বাবে সেই নটিচটো তেওঁ অমান্য কৰিছিল নে আৰু তেওঁ সেইটো ল ব্ৰেক কৰিছিল ন সেইটো অমান্য কৰি তেওঁ কৈছে যে গান্ধীজীয়ে কৈছে যে তেওঁ ল ব্ৰেক কৰি এটা বেড এক্সাম্পল ক্ৰিয়েট কৰিবৰ বাবে বিচৰা নাছিল ঠিক আছে এটা দিশত অন দ্য আদাৰ হেণ্ড টু ৰেণ্ডাৰ দ্য হিউমেনিটেৰিয়ান এণ্ড নেশ্যনেল ছাৰ্ভিচ ফৰ হুইচ হি হেড কাম অন্য দিশত তাৰমানে তেওঁ যি মানৱতীয়াৰ খাতিৰত বা নেশ্যনখনক ছাৰ্ভ কৰাৰ খাতিৰত তেওঁ যিটো কামৰ বাবে আহিছে সেইটো তেওঁ এৰিব নোৱাৰে ঠিক আছে তেওঁ মানে কি কৈছে যে তেওঁ মানে এটা ল ব্ৰেক কৰিব বিচৰা নাছিল অন্য হাতে তেওঁ মানে এই মানৱীয়তাৰ খাতিৰত আৰু নেশ্যনখন ছাৰ্ভিচ মানে নিজৰ ৰাষ্ট্ৰখনক ছাৰ্ভিচ দিয়াৰ ক্ষেত্ৰতো তেওঁ আহিছিল যে সেই মানে দুইটা ক্ষেত্ৰত তেওঁ এটা কনফ্লিক্টত পৰিছিল ঠিক আছে হি ডিছৰিগাৰ্ডেড দ্য অৰ্ডাৰ টু লিভ আৰু সেইবাবে হয়তো তেওঁ মানে সেই
যিটো নটিচ আহিছিল সেই নটিচখন তেওঁ মানি লোৱা নাছিল এৰি যাবৰ বাবে মানে কি হয় চম্পাৰণ এৰি যাবৰ বাবে তেওঁ মান্তি হোৱা নাছিল not for want of respect for lawful authority এইটো নহয় যে তেওঁ lawful authority বাবে তেওঁ কোনো ধৰণৰ ৰেসপেক্ট নাছিল but in obedience to the higher law of our being the voice of conscience আৰু কৈছে যে তেওঁ এটা লতকেও এটা হায়াৰ এটা ল আছে আৰু হেইটো হৈছে কি the voice of conscience আমাক বিবেকৰ তেওঁ বিবেকৰ কথা চিন্তা কৰিহে তেওঁ হেই যিটো নটিচ আছিল যিটো মানে গভৰ্নমেন্টৰ ফালৰ পৰা নটিচ আহিছিল যে তেওঁ অতি শীঘ্ৰে মানে সম্পূৰ্ণ এৰি যাব লাগে হেই নটিচটো হেইবাবেহে তেওঁ বিবেকে চিন্তা কৰিহে হেই নটিচটো তেওঁ অমান্য কৰিছিল ঠিক আছে হি আস্কড দা পেনাল্টি ডিউ আৰু হেই ভুলৰ বাবে গান্ধীজীয়ে কোৰ্টৰ ওচৰত তেওঁ শাস্তিও তেওঁ বিচাৰিছিল ঠিক আছে The magistrate announced that he would pronounce sentence after a 2-hour recess. আৰু ম্যাজিষ্ট্ৰেট মানে যিজন মানে জাজ হয় তেওঁ এনাউন্স কৰিছিল যে তেওঁ পুনৰ মানে 2 ঘণ্টাৰ বিৰতিৰ পিছত তেওঁ পুনৰ মানে এটো আৰম্ভ কৰিব and asked Gandhi to furnish bail for those 120 minutes আৰু গান্ধীজীক হেই 2 ঘণ্টাৰ বাবে তেওঁ জামিন দিবৰ বাবে মানে এটা বেল মানে হৈছে এটা সামান্য পইচা দিব লাগে যে মানে কোৰ্টৰ পৰা মুক্ত থাকিবৰ বাবে ফ্ৰী থাকিবৰ বাবে কিন্তু যে হেয়ে কোৰ্টে কি কৈছিল মানে যিজন ম্যাজিষ্ট্ৰেট হয় তেওঁ কৈছিল যে হেই 120 মিনিটছৰ বাবে গান্ধীজীক বেল দিবৰ কাৰণে কৈছিল জামিন দিবৰ কাৰণে কৈছিল ঠিক আছে গান্ধী ৰিফিউজ কিন্তু গান্ধী হে বেল দিবৰ কাৰণে তেওঁ ৰিফিউজ হৈছিল তাৰমানে মান্তি হোৱা নাছিল এই পইচাটো দিবৰ বাবে তেওঁ মান্তি হোৱা নাছিল the judge released him without bail আৰু হেইভাবে জাজে কি কৰিছিল without bail মানে জামিনৰ অবিহনে গান্ধীজীক ৰিলিজ কৰি দিছিল when the court reconvened যেতিয়া কোৰ্টখন পুনৰ আৰম্ভ হৈছিল the judge said he would not deliver the judgment for several days আৰু জাজজনে কৈছিল যে তেওঁ কেইবা দিনৰ বাবে তেওঁ জাজমেন্ট দিব নোৱাৰিব ঠিক আছে meanwhile he allowed Gandhi to remain at liberty আৰু হেইভাবে গান্ধীক তেওঁ লিবাৰ্টি মানে ফ্ৰী কে থাকিবৰ বাবে তেওঁ গান্ধীক এলাউ কৰিছিল ঠিক আছে আজি আমি ইয়ালৈকে ডিসকাস কৰিলো এই লেসনটোৰ ইন্ডিগো লেসনটো এটো ফাৰ্স্ট পাৰ্ট হ'ব আৰু আমি সেকেন্ড পাৰ্টটোত আমি নেক্সট পেৰাগ্ৰাফ কিটা আমি ডিসকাস কৰিম ঠিক আছে থ্যাংক ইউ